Phuloni ahithi along Bharatiya Janata Party amethang asaihem kangpu pon. Pini arni niphai kora arni porphai kresia malom lakha hini Phuloni constituency kaparlo Phuloni ahithi along BJP amethang asaihem kangpu pon. Lapen laso long non kevangji autonomous council ST kelik along kachepate dunji abangphu Kangbura Killing arideng pensi ingpu pon. Lapen laso long ST Morcha, Yuva Morcha, Mohila Morcha lapen kaprek Morcha tum sitame chetong dun. Lapen ke keong dung BJP apan ke kroy arada tum chetong dun si ali racham pidun lo. Phuloni pen biren gwala report inglong kriya beta. আৰু স্কুটিনি কৰা হৈ গ'ল গতিকে এতিয়া মোৰ মানে বিজেপি নেশ্যনেল পাৰ্টি কেণ্ডিডেট হিচাপে ফলনি সমষ্টিত কেণ্ডিডেট হৈ গ'ল গতিকে এতিয়া মোৰ কেণ্ডিডেট দুজন কেণ্ডিডেট এটা সমষ্টিত অকল এটা অফিচ থাকিলে নহ'ব 4টামান অফিচ খুলিম ফলনিটো এইবাৰ এতিয়া খুলিলোঁ তাৰপিছত আমি চাৰাবাচা চেণ্টাৰ আৰু বৰবিল ছাইডত খুলিম গোটেই খোলাৰ পিছত আমি য'ত যাব লাগে সেই পাৰ্টি মণ্ডলৰ নিৰ্দেশ মতেহে মই কাম কৰিম আৰু লগতে যিমানখিনি মণ্ডলে নিৰ্দেশ কৰে সেইমতে মই কাম কৰিম আৰু ডেভেলপমেণ্টৰ পৰা আৰম্ভ কৰি গোটেইখিনি মই অকলে নহয় মোৰ পাৰ্টি আছে সেই পাৰ্টি ক্ৰমেহে মই কাম কৰিম ৰাজনীতি এইবাৰকে পাৰ্টি কিমান আপিন্থাত ভাল চোৱা পেঞ্চিনে কাম কৰি আৰু কাৰ্বি আংলঙৰ টীম যি ধৰণে আমাক আগুৱাই নিব বিচাৰিছে যি ধৰণে মোক টিকেট দিছে সেই টিকেটৰ মূল্য মোৰ পাৰ্টীয়ে নিৰ্দেশ দিয়ে সেই নিৰ্দেশৰ মতে মই কাম কৰিম অন্য এটা মই কাম কৰিব বিচাৰোঁ আৰু মোৰ প্ৰথম ফলনি কেণ্ডিডেট হিচাপে ফলনি আগে পিছে ফলনিত অৰিজিন ফলনিৰ মানুহ নাই কিন্তু দৰ্শিং ৰহাৰ পৰা আৰম্ভ কৰি এতিয়া মোৰ মানে এনচিয়েঞ্চ টাইমৰ পৰা এনচিয়েঞ্চ মানে আগৰ পৰা বসবাস কৰা কেণ্ডিডেট মানে লোকেল হিচাপে মই প্ৰথম ফলনিত মানে পদক্ষেপ লৈছোঁ সেইকাৰণে যি আমাৰ কাৰ্বি আংলং টীমে মোক ফলনি মানুহক যে কেণ্ডিডেট দিছে প্ৰায় ৰাইজে আনন্দিত হৈ চকু পানীও পৰি গৈছে ইমান আনন্দিত হৈছে চকু পানী পৰি গৈছে আৰু লগতে সিহঁতে সবৰে ফলনি মানুহে কছাৰী হওক বড়ো হওক অসমীয়া হওক কাৰ্বি হওক বাঙালী হওক চবেই মোৰ লগত পাৰ্টিচিপেণ্ট কৰি আছে গতিকে মোক ছাপোৰ্ট কৰিছে সেই ছাপোৰ্টত মৰ্মে মই সিহঁতক মানে নতুন এটা ডেভেলপমেণ্ট পদক্ষেপ যি গভৰ্ণমেণ্টে দিয়ে সেইটো মই বিতৰণ কৰিব পাৰিম সেই পাৱাৰটো মোৰ তাত আহিলে মই চবৰে সমান চকুৰে চাম সেইটোৱে আৰু আপোনাৰ বিৰোধী প্ৰতিদ্বন্দ্বিতা কোন আছে বিৰোধী প্ৰতিদ্বন্দ্বিতাটো এতিয়া চাবলৈ গ'লে নেদেখা নিচিনা লাগি গৈছে আপোনালোকে যিখিনি আপুনি পূৰা 100% চিয়'ৰ হৈ আছে যে 100% চিয়'ৰ হৈ আছে থেংক ইউ মিনি কমিটিটো মোক খাতি সৰহ সংখ্যক হিচাপে